শ্ৰীমতী হীৰা দৈমাৰী মই ধনচিৰি টি ষ্টেৰৰ চাহ বাগিচাৰ মই এজন ষ্টাফ নাৰ্ছ NM বাইদেউ কাৰণ আমাক আজি লকডাউন হোৱাৰ পৰা মানে আমাক মানে দৰমহা পাতি দিয়া নাই আজি 2 মাহ আজি 20 দিন মানে হৈ গ'ল আমি 1 টকাও পইচা পোৱা নাই আৰু আমি অকল ৰেচনটো লৈ পেলাই আমি জীয়াই থাকিব নোৱাৰিম তাকে টকা পইচা লাগে বজাৰ চজাৰ কৰিব কাৰণ আমাৰ ল'ৰা ছোৱালী আছে গতিকে মানে আমাক আমাৰ যিটো কোম্পানী আমাক যেতিয়া আমাক ৰাখিছে যেতিয়া মানে আমাক কাম কৰিব জানো ইয়াত ৰাখিছে সেইটো কাৰণে মানে আমাক মানে দৰমহাটো দিব লাগে যেতিয়া আমি চলাব পাৰিম নহ'লে আমি এনেকৈ দৰমহা চৰমহা নোপোৱাকৈ আমি মানে ঘৰখন চলাব নোৱাৰিম সেইটো কাৰণে মই অনুৰোধ জনালোঁ নমস্কাৰ চাওক আমি বিগত 2 মাহ আজি 2 মাহ 20 দিন ধৰি একোৱে আমাৰ 1 টকাও দৰমহা হোৱা নাই আমি চাওক আমাতকৈ ওপৰ চিনিয়ৰ মানে আপাৰ লেভেলকেইটা তেওঁলোকে মানে পুৰা দৰমহা পায় আমাতকৈ তলৰ খেপৰকেইটা পুৰা দৰমহা পায় ৰেচন পায় গোটেইখিনি পায় আমি মধ্যবিত্ত মাত্ৰ এই মধ্যবিত্ত মানুহ একো না চৰকাৰ চাই না আমাৰ কোম্পানীও চাই সেই ধৰণে ভয় মৰি আছোঁ আমি না দৰমহা পাইছোঁ না ধৰক এই আমিতো মাজত ৰেচনো কেইদিনমান পোৱা নাছিলোঁ কিন্তু পাইছোঁ আমাক ৰেচনটো বাৰু একো নকওঁ আমি তাৰ বিষয়ে আজি 2 মাহ 2.5 মাহ ধৰি যদি আমি দৰমহা নাপাওঁ আমাৰ ল'ৰা ছোৱালীক কেনেকৈ আমি পালন দিম আমি খাম কি আজি সেইকাৰণে আজি আমি এই কাঁহী বাতি লৈ ওলাই অহা কাৰণটো হ'ল ভোকত আমি আজি এই পেটৰ কাৰণে সবে যদি আমি বাগানত কাম কৰোঁ আমাৰ কোম্পানীত কাম কৰোঁ যদি 2 মাহ 2.5 মাহ ধৰি সবে দৰমহা নাপাওঁ আমি ল'ৰা ছোৱালীক মানে স্কুলৰ খৰচ আছে বা তেওঁলোকৰ স্কুল মানে পোহপালন দিম কেনেকৈ আমি চলিম কেনেকৈ খাম কেনেকৈ কি খুৱাম ভোকত মৰিম আৰু সেইটো উপায় নাপায় আজি আমি কাঁহী বাতি লৈ আমি এই আমাৰ মেনেজাৰ পক্ষত ওলাবলগীয়া হ'ল আমাৰ অফিচৰ সন্মুখত আহিবলগীয়া হ'ল কাৰণ আমি ভোকত আছোঁ দৰমহা পোৱা নাই আমি ল'ৰা ছোৱালীক পোহপালন দিম কেনেকৈ সেইকাৰণে আজি এই ধাৰণা কৰিবলগীয়া হ'ল আজি আমাৰ ধাৰণা দ্বিতীয় দিন কাৰণ আমাক মালিক পক্ষ কি ভাবিছে কি ভাবে আমি নাজানো তেওঁলোকৰ সুখনীতি মতে কিবা কৰি আছে নেকি আমাক দৰমহা দিয়া নাই একো নাই মানে কি আমি মানে মৰি যাম আমাক মানুহ ভাবা নাই তেওঁলোকে আমি যে আজি মানে যিমান বাগানৰ ষ্টাফ বা আমি মধ্যবিত্ত মানুহ তেওঁলোকে যে আমাক মানে মানুহ হিচাপে গণ্য নকৰে নেকি সেইকাৰণে আমাক 2 মাহ 20 দিন ধৰে আমি ধৰক 4 দিনীয়া প্ৰগ্ৰাম আছে আমি যোৱা 16 তাৰিখে হৈ গ'ল আমি স্মাৰক পত্ৰ দি দিলোঁ আজি আমাৰ এই কাঁহী বাতি লৈ ধৰণা এখন আছে অহাকালি আমাৰ কৰ্মবিৰতি আছে পৰহি দিনা আমাৰ হাংগাৰ ষ্ট্ৰাইক আছে নাই মালিক পক্ষে যদি আমাৰ কথা নামানিব আমাৰ দাবী যদি মানি নলয় তো এইটো এই কাৰ্যসূচীৰ মৰ্মে আমি দাবী জনাই আছোঁ যদিও ইয়াৰ পিছতো যদি তেওঁলোকে নামানে ইয়াতকৈ অতি মানে ভয়ংকৰ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম আৰু সেইমতে আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে আমাৰ মালিকক আমাৰ কোম্পানীৰ যিটো মালিক তেওঁ জানে বা নাজানে আমি নাজানো ভালকৈ তেওঁৰ ওচৰলৈ যাওক এই বাৰ্তাটো যে তেওঁৰ ল'ৰা ছোৱালী যিহেতু আমি তেওঁৰ ল'ৰা ছোৱালী বুলি নিজকে ভাবোঁ এই কোম্পানীৰ যে ভাবক যে মোৰ ল'ৰা ছোৱালী কেনেকৈ আছে যে থালি বাতি লৈ পেলাই ৰাস্তাত ওলাবলগীয়া হৈছে সেইটো তেওঁ ভালকৈ দেখক এই আপোনালোকৰ জৰিয়তে আৰু আমাক এই থালিত মানে ভৰ্তি কৰাৰ কাৰণে তেওঁ চেষ্টা কৰক।